গো ইফালে চাও অলপ এ ভাই অবস্থা বইয়া এই এগুলা নাৰা বজি গৈছে নাৰা এই নাৰা বজি গৈছে উল্টি উল্টি নাৰা চাফা কৰি আছে ই তাৰমানে বেলেগত চাফা কৰিব নাপলাক মোৰ মাটিত চাফা কৰিব আহিছে পাত ঘূৰাই দিম তেষ্টাত হ'ব আপোনালোকে সকলোৱে জানে যে 2023 চনটো মোৰ একেবাৰে বেয়াকৈ গুচি গ'ল 2023 চনটোৰ কথা আৰু ভাবি লাভ নাই এতিয়া মই 2024 চনটো কেনেকৈ ভালকৈ চলিব পাৰোঁ আৰু ইনকাম কৰিব পাৰোঁ তাকে লৈ মই এতিয়া ব্যস্ত তো কেতিয়াবা হয়তো মাৰা মেচিন ঠিক কৰি আপোনালোকক দেখুৱাইছোঁ কেতিয়াবা হয়তো লাইনৰ কাম কৰি দেখুৱাইছোঁ কেতিয়াবা মটাৰ ঠিক কৰি দেখুৱাইছোঁ কেতিয়াবা ই ৰিক্সা ভাল কৰি দেখুৱাইছোঁ তাৰে মাজতো এতিয়া মই এই বেহাৰৰ খেতি কৰিম বুলি ভাবিছোঁ এইখন মোৰ ই ৰিক্সা এইখনতে মই এয়া ছুপাৰ ছইল পটাছ ইউৰিয়া এনেদৰে সাৰখিনি আনি ইয়াতে থৈ দিছোঁ ইয়াৰ পাছতে মই মোৰ মাটিখিনিলৈকে লৈ যাম সকলোৱে দোৱা কৰিব যাতে মোৰ খেতিখন ভাল হয় মিলি আছোঁ সাৰ এই বস্তাই মাৰি আছোঁ এয়া চাওক সাৰ ছইলৰ ইয়াতে মিলাই দিম পূৰা ঠিকে দিছোঁ 2 কেজি 1 বিঘা মাটিত আৰু পটাছ দিছোঁ 3 কেজি আৰু বাকী ছুপাৰ 1 বেগ আৰু ইউৰিয়া 10 কেজি এনেকৈ পূৰা বেহাৰৰ খেতি কৰিম আৰু গাইজ এই ৰ'দত কাম কৰি অলপ চাহ খাবৰ ইচ্ছা যায় চাহ দিয়া মানুহ নাই এই বহুত দিন হ'ল বৌৰে ঘৰকে গৈছি আহাই নাই কাম কৰিব লাগবাৰ ভয়তে ঘৰত আছে এলা অলপ খেতি চেতি কৰিলে চাহ তাহ আনি দিলি তিৰিটোক দিলি ভাল লাগে তিৰি গৈছে মাকতহেঁত আহাই নাই মোৰ অপাৰেশ্যন হৈছিল না মোক পতি কৰিব লাগিব বুলি মৰিম বুলি ভাবি ঘৰত গৈছে আৰু নাহে আৰু এয়া ডাবাৰত সাৰ ভৰাই ল'লোঁ এতিয়া ধুনীয়াকৈ মাৰিব লাগিব কিবাকৈ সাৰখিনি মাৰি কিলাৰ কৰিলোঁ 3 বিঘা মাটিত না এতে বেহাৰ আছে বেহাৰৰ পেকেট এনেকুৱা ফল হ'ব এনেকুৱা পূৰা ফল হ'ব বেহাৰ ছিটিয়াব আহিছোঁ আজি বেহাৰ ছিটিয়াব আহিছোঁ চাই লওঁ বেহাৰ এতিয়া পইচা খৰচা কৰিম আৰু কেইদিনমান পাছত পইচা হাতত ঠন গণিম এয়া চাওক বেহাৰ ছিটিয়াব আহিছোঁ বেহাৰ এতিয়া পেকেটটো আর নার্সারির বিধান নার্সারির এই বেহার ছিটাব লাগিব এতে বেহাৰ ছিটালি অলপ দাউৰি ছিটাব লাগে তেতিয়া এই বস্তুটো মিলি যাব আৰু কতো যাতে বেছিকৈ নপৰে সাজ ছিটোৱাটো হৈ গ'ল বেহাৰৰ বিধান ছিটোৱাটো হৈ গ'ল এতিয়া একচা হাল মাৰিলে কাম ক্লিয়াৰ আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্ট চমেণ্ট কৰিবি অলপ ভাই